হেল্ল' এভৰিৱান, নমস্কাৰ জনাইছোঁ মোৰ সকলো বন্ধু আৰু ভিউৱাৰলৈ। আৰু আজি এই ভিডিঅ'টোত মোৰ বন্ধু এজনে সৰুকৈ ফাৰ্ম এখন কৰিছে আৰু এই ফাৰ্মখন আমাৰ থলুৱা প্ৰজাতিৰ কুকুৰা ৰখা হৈছে আৰু এই ফাৰ্মখন প্ৰায় বছৰ পাৰে হ'ব হ'ল। আৰু এই ফাৰ্মখনৰ কুকুৰাবোৰক কেনেকৈ ৰখা হৈছে আৰু ইয়াৰ বাবে কি কি ব্যৱস্থা লৈছে সকলো মই এই ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সেই ভিডিঅ'টো ভালকৈ চাওঁ আহক। তোৰ ৰাতি উঠিব পৰা জেগা উঠি থাকে। এয়াই আছিল এই ভিডিঅ'টোত, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ ভিডিঅ' দিবলৈ সুবিধা পাওঁ। ইমানতে ভিডিঅ'টো সামৰিলোঁ, ধন্যবাদ।